হয় কি মেডেল পাইছা? মই গোল্ড মেডেল পাইছোঁ নাচিকত। আমাৰ গেমটো 20 পৰা 22 লৈকে হৈছিলে। তাৰপিছত এতিয়া যোনে যোনে গোল্ড চিলভাৰত মেডেল পাইছে তাহাঁতে আকৌ হংকঙত গেম খেলিব যাব লাগে মানে। সেইটো কাৰণে মই এতিয়া ট্ৰেইনিং কৰি আছোঁ। ৰেডি আছে। অঁ কিমানজন তাতে ভাগ লৈছিলে মানে অংশগ্ৰহণ কৰিছিল নাচিকত? তাতেতো আমি এনেকুৱা গিনতি কৰিব পৰা নাই মানে চব অল ইণ্ডিয়া এনেকুৱা হৈছে মানে অল ইণ্ডিয়া আহিছে খেলিবলৈ। চব ষ্টেটে আহিছে মানে কোকৰাঝাৰৰ খেলিব। পৰা কিমানজন গৈছে? কলকাতাৰ পৰা আমি 6জনী গৈছোঁ। পুমচে খেলা পোৱালীকেইটা আৰু মোৰ লগৰ আৰু পোৱালী এজনী। চবেই মানে মেডেল পাইছে? চবেই মেডেল পাইছে। আৰু এই হংকঙৰ কাৰণে কিমানজন চিলেক্ট হৈছে? হংকঙৰ কাৰণে যোন মানে যিমান কেটাগৰীত মানে ছিনিয়ৰৰ গ'ল্ড চিলভাৰ মেডেল পোৱা আছে তাহাঁতে যাব। যোনে গ'ল্ড পাইছে ইহঁতে পাব অঁ যাব। অঁ ঠিক আছে। আমাৰ একচুৱেলি এওঁলোকে আমাৰ ষ্টেটৰ পৰা ৰিপ্ৰেজেণ্ট কৰিছিলে, যোনটো নাচিকত গেম হৈ গ'ল। এইটো নেশ্যনেল লেভেল চেম্পিয়নশ্বিপ আছিল, চেম্পিয়ন অফ চেম্পিয়নছ ফাইনেল। তাতে আমাৰ 6জন প্লেয়াৰে মেডেল পাইছে আমাৰ BTCৰ পৰা। তাৰ ভিতৰতে আমাৰ 4জন খেলুৱৈয়ে যোনটো আমাৰ হংকঙত হ'বলগীয়া ইণ্টাৰনেশ্যনেল কোচিং কেম্প তাৰ কাৰণে চিলেক্ট হৈছে। প্লেয়াৰসকলৰ নাম হৈছে তনুশ্ৰী ব্ৰহ্ম, ধৃতি নাথ, হিয়ামণি ৰয়। আৰু আমাৰ দুটা ভাগ আছে টাইকোৱাণ্ডোৰ, এটা পুমচে কয়, এইটো যোনটো মানে ছেডো ফাইট, আৰু এটা আছে কিয়ৰগী। আৰু পুমচেৰ কাৰণে এইসকল প্লেয়াৰ চিলেক্ট হৈছে, আৰু ফাইটিঙত এগৰাকী হৈছে আমাৰ সোনামিকা ব্ৰহ্ম। এই 4গৰাকী খেলুৱৈ চিলেক্ট হৈছে। এই কোচিং কেম্পৰ পৰা তেওঁলোকে যদি চিলেক্ট হয় ৱৰ্ল্ড চেম্পিয়নশ্বিপ খেলিবলৈ সুবিধা পাব।